সকলোলৈ নমস্কাৰ জনাইছোঁ। আজি পুনৰ এটা সৰু ভিডিঅ' লৈ আহিছোঁ আপোনালোকক। আজি আমাৰ অকণমান আনন্দৰ মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এই যে আপোনালোকে দেখিছে এখন বাহন, এইখন ইন'ভা আপোনালোকে সকলোৱে চিনি পায়। গাড়ীখননো কি দেখাম, তথাপিতো অকণমান দেখাই দিছোঁ। এইখন মোৰ অতি মৰমৰ এজন শ্ৰদ্ধাৰ দাদাৰ হয়, ধেমাজিৰ সকলোৱে চিনি পায়। বাকী আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। উৎপল দাই নতুনকৈ ক্ৰয় কৰিছে, গাড়ীখন নতুনকৈ লৈছে। তাৰে সুবাদত আজি আমাক তেখেতে অকণমান খানা দিছে। সেই খানাৰ সম্পৰ্কত আপোনালোকক দেখাম আমাৰ কি কি হয়। তেন্তে গাড়ীখনটো চবেই জানেই আৰু ইন'ভাৰ কথা, বেলেগনো কি ক'ম। বলক তেন্তে খানাৰ প্ৰস্তুতি সম্পৰ্কে আপোনালোকক অৱগত কৰোঁ। আমি মানুহ বেছি নহয়, মানুহ কেইজনমান। আৰু গৰমো অত্যাধিক হৈছে। এয়া ভাইটি ত্ৰিদীপ, তেওঁৰ ৰন্ধন কাৰ্য অতিকে পাকৈত। আৰু গেঞ্জি পিন্ধি আছে, বনাই আছে। এয়া পিঁয়াজ আৰু মানে কি তেলত পিঁয়াজ ভাজি আছে। হাঁহ বনাব তেওঁ, হাঁহৰ মাংস এইখিনি আপোনালোকক দেখুৱাই দিলোঁ। ত্ৰিদীপে খুব ধুনীয়া বনায়। ত্ৰিদীপৰ মুখে আমি ৰেচিপিটোৰ বিষয়ে গম লৈ ল'ম, আপোনালোকক জনাম। ত্ৰিদীপৰ যি ৰন্ধনশৈলী সঁচাকৈয়ে আপোনালোকে গ'লে জানিলে গম পাব, আৰু আপোনালোকে ট্ৰাই কৰিব। পিছত আমি এইটো জনাই দিম আপোনালোকক। এয়া ত্ৰিদীপ এবাৰ হাই কৰি দিয়া। এয়া দেই সকলোৱে, জ্যোতি ইটো সিটো নামৰ যিটো ইউটিউব চেনেল মই নতুনকৈ আৰম্ভ কৰিছোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰি। যদি আপোনালোকৰ অসুবিধা নহয়, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু ভিডিঅ'সমূহ ভাল পালে লাইক কৰিব, আৰু পাৰিলে শ্বেয়াৰ কৰিব। এই আনন্দৰ মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ অন্তৰ্নিহিত কাৰণ এইটোৱে যে মই আপোনালোকৰ লগত থাকিব বিচাৰোঁ, আৰু আমি সকলোৱে একেলগে হৈ থাকিব বিচাৰোঁ। মানুহৰ জীৱনটো তেনেই দুদিনীয়া, গতিকে সকলোৱে একেলগে হৈ থাকোঁ। আপোনালোকৰ কিবা থাকিলে তেনেকুৱা ধৰণৰ আমাৰ লগত শ্বেয়াৰ কৰিব পাৰে। ধন্যবাদ। আমি এয়া ৰন্ধন চলি আছে, মাংস পৰিছে আৰু লাহে লাহে দেই, মাংস পৰিছে, সকলো ৰেডি হৈ আছে। প্ৰথমে খানা এনেকৈ চলে, জানেই নহয়। আৰু সকলোৱে একেলগে বহি খালে মানে কি কয়, ঢেঁকী ধৰা চুচি খালেও ভাল লাগে বুলি কয়। সেয়েহে আপোনালোকক কৈ আছিলোঁ যে আমি খানা প্ৰস্তুত হৈ আছে। ত্ৰিদীপে হাঁহ বনালে, এয়া চাওক, খুব ধুনীয়া বনায়। আচলতে ইয়াত আপোনালোকে কি দেখিছে নাজানো, কমেণ্টত জনাব। খুবেই ধুনীয়া বনায় ত্ৰিদীপে। আৰু আমাৰ ইয়াত তোলন টেষ্টাৰ, আমাৰ তোলন এজন শিক্ষক। আৰু আপোনালোকক জনাবলৈ সুখী যে আমাৰ ইয়াত যিমান কেইজন সদস্য আছে, সকলোৱে নিৰ্দিষ্ট নিজৰ কৰ্মৰ লগত জড়িত। কিন্তু আজি সকলোৱে আমি উৎপলদাৰ কাৰণে আহিলোঁ। তোলন কেনেকুৱা পালা? ত্ৰিদীপ ৰান্ধনি পচন্দ নাহে আৰু ইয়াত সঁচাকৈ ধুনীয়া বনায় ত্ৰিদীপে, সেয়া ক'লে। আৰু লাষ্টত আমাৰ এটা বস্তু সিদ্ধ হ'বলৈ আছে, সেয়া বেঙেনা ফ্ৰাই কৰিব। বেঙেনাৰ লগত আপোনাৰ হেৰি বনিব, কি বনিব কৈ দিয়া। আপোনাৰ বেঙেনাৰ লগত বনিব আপোনাৰ মাছৰ পেটু আৰু বেঙেনা একেলগতে একদম লেটিয়াই ভাজিব। সেয়া সুযোগ অসমীয়াকনো কি ক'ম আৰু। এয়া অজিত। অলপ পাছতে আমাৰ অকণমান সংগীতৰ মেহফিলো হ'ব। অজিতে গাব, ধুনীয়াকৈ বজাব দেই। এই আঁতৰত আমাৰ দেৱজিত আছে, এজন হাইস্কুলৰ শিক্ষক। আজি আমি সকলোৱে ইনফৰ্মেলি লগ হৈছোঁ, ধুনীয়াকৈ খাম। দেৱজিত, তুমি অকণমান টেষ্ট কৰি দিয়া। এইটো মাছ নহয় জানো? হয় দাদা, এয়া আপোনাৰ বনাইছিলোঁ ঢেকীয়া, কোমলীয়া ঔটেঙা, কেইটামান আপোনাৰ দাইল দিছোঁ। ইয়াতে মচুৰ দাইল দিছোঁ। এইটো নতুনকৈ সংযোগ হৈছে ন? ঔটেঙা, ঢেকীয়া, পুঠি মাছৰ সলনি বাহু মাছ আমাৰ ঘৰৰ ফিচাৰী বাহু মাছ। আমাৰ ত্ৰিদীপৰ ঘৰত আৰু এটা ভাল খবৰ, খুব ডাঙৰ এটা ফিচাৰী আছে, তেওঁলোকৰ ফিচাৰীৰ মাছ। এয়া আমি সোৱাদটো কেনেকুৱা পালোঁ আপোনালোকক জনাম, তাতে আপোনালোকে সন্তোষ হ'ব লাগিব। ঢেকীয়াখিনি দেখাৰ লগে মই সৰুকালতে এটা কবিতা পঢ়িছিলোঁ। আচ্ছা। ধেমাজিৰ পৰা এখন শিশু ব্যংগ আলোচনী প্ৰকাশ পাইছিলে, নামটো ভাকুতকুট বুলি। সকলোৱে জানে ধেমাজিবাসীৰ ভাকুতকুটৰ নামটো চিনাকি। তাৰ পৰা এখন ব্যংগ আলোচনী প্ৰকাশ পাইছিলে, তাত এটা কবিতা পঢ়িছিলোঁ। কবিতাটো এনেকুৱা, মই গাঁৱৰ ল'ৰা, যেতিয়া আমি ৰাতিপুৱা কি হয়, ৰাতিপুৱা শুই উঠি লগে লাঙি পাই থৈ আহোঁ, বিশেষকৈ গৰম বন্ধত। আৰু একদম পুৰা ৰাতিপুৱাই যাওঁ, ৰাতিপুৱা পুৱা বেলিকা বুলি কয় আচলতে, 4টা মানত যাওঁ, পোহৰ সৰু। তাৰপৰা তেতিয়াই সেই কবিতাটো এনেকৈ আছিলে যে, অকণমান গাই দিয়া। শুৱনি আমাৰ গাঁওখনিয়তি, ঢেকীয়ানি হাবিৰে ভৰা। আচ্ছা। তৌতে চপৰ গোটেই গুৰেৰে ভৰা। এহে ভগৱান। ৰাতি হলে ভীমকল খাই শুই থাকে,
পুৱা বেলিকাৰ সময়ত পথাৰলৈ আহি ৰাস্তা কাষতে হাগে। হে প্ৰভু, আপোনালোকে শুনিছে, এয়া আমাৰ এই হাইস্কুলৰ শিক্ষক, তথাপিতো অকণমান ব্যংগ কৰিছে। আপোনালোকে যদি আপোনাক গোটেইটো কবিতা লাগে পিছত মই জনাম আপোনালোকক। ঠিক আছে, আমি পিছৰখিনিলৈ গৈ থাকোঁ। আমি হাগে লুৰলুৰীয়া, এটাই হাগে টান, ভীমকল খাই হাগিব নোৱাৰি, মাৰে গেঠেলা পাণ। হে ভগৱান, কেনেকুৱা পালে জনাব। এয়া আমাৰ দেৱজিতে ক'লে, দেৱজিত গগৈ। ঠিক আছে, পিছৰখিনিলৈ আপোনালোকক লৈ গৈ আছোঁ। আমাৰ গাড়ীৰ মালিক এয়া উৎপল বৰুৱা দা। আমি আচলতে উৎপল দাই খুৱাইছে বুলি কোৱা নাই। উৎপল দা এনেকুৱা এজন মানুহ, ধেমাজিত এনেকুৱা এজন মানুহ নাই যিজনে উৎপল দাক বেয়া পাওঁ বুলি নিজৰ হৃদয়ত হাত থৈ ক'ব পাৰে। উৎপল দা, আপোনাৰ খানালৈ আহিলোঁ আৰু আপুনি এতিয়া বৰ্তমান তেনেকে মোৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিছে, উৎসাহিত কৰিছে, ভাল লাগিছে। আৰু আপুনি আজি নতুনকৈ ইন'ভা এখন ল'লে, আমি সঁচাকৈ আনন্দিত। আৰু আগলৈ আৰু ল'ব লাগিব। আপুনি এজন সফল ব্যৱসায়ী বুলি ধেমাজিত সকলোৱে জানে। উৎপল দাৰ এটা প্ৰেছো আছে চিলাপথাৰত, সেইখিনি আপোনালোকক জনাম। এতিয়া উৎপল দাই কি কৰি আছে সেইটো চাওক। উৎপল দাই আমি হাঁহৰ হেৰি কি কয় এইটো পেটু, আমি এইটো চিকচাক বুলি কওঁ। এতিয়া এইটো চফা কৰি থকা হৈছে বাঁহৰ চুচলি লৈ। আমি এতিয়া বাঁহৰ চুচলি ইয়াৰ ভিতৰৰ মলখিনি আমি আঁতৰাইছোঁ। তাৰপিছত এইটো খাবলৈ হৈছে বহুত টেষ্টি। এইটো অকণমান টাইম লাগে, তেতিয়া এইটো খাবলৈ সুন্দৰ হয়। সেয়ে আপোনালোক দেখাই আছোঁ, খোৱাসকলে জানে ইয়াৰ সোৱাদটো। উৎপল দা এনেকুৱা এজন মানুহ, আপুনি তেওঁ কোনোদিন জীৱনত ভাগৰ নাই, ভাগৰ কি বস্তু সেইটোৰ লগত পৰিচিত নহয়। কেৱল এজনে ব্যক্তি আছে, সেইজনে উৎপল বৰুৱা দা। মই বনাই ভাল পাওঁ, বনোৱাটো মোৰ এটা হবিৰ ভিতৰত পৰে। ঘূৰি ভাল পাওঁ, ফুৰি ভাল পাওঁ। হয় হয়, বাকীটো আছে, যদিওতে জানেই কেনেকুৱা প্ৰকৃতিৰ মানুহ। তাকে উৎপল দা, এতিয়া কি বুলি ক'ম, সেই আলু বুলি ক'লেও বেয়া নহয়। উৎপল দা সঁচাকৈ আমি আপোনালোকক এনেই ভালৰি বোলাবলৈ কোৱা নাই। উৎপল দা এজন এনেকুৱা মানুহ, তেখেতক বেয়া পোৱা মানুহ ধেমাজিত কোনোবা ওলাব বুলি আমি বিশ্বাস নকৰোঁ। আৰু খুবেই কাম ইমানেই, তাৰমানে জুবিনৰ এটা গান আছিলে ন, যন্ত্ৰ বুলি। সেই যন্ত্ৰটোৰ একদম জিগা যা মানে কি কয় এইটো জীৱন্ত উদাহৰণ হ'ল আমাৰ উৎপল বৰুৱা ডাঙৰীয়া। এয়া দেখাই দিলোঁ আপোনালোকক। আমি পিছত আকৌ পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ কথা পাতি আছোঁ। এয়া তেওঁ হাঁহৰ পেটু ঠিক কৰি আছে, এয়া এৰি দিয়া নহ'ব। আমি পিছৰ পৰ্যায়ত আপোনালোকক কিনা হাঁহৰ ঠোঁটলৈকে মঙহ, সেইটোৱে আমি তাৰমানে ঠোঁটটো যেন তেনে এৰিছোঁ আৰু ঠোঁটৰ ঠাইত আমি পেটুলৈকে ধৰিছোঁ। ধন্যবাদ উৎপল দা, ভাল লাগিলে। আমি পিছৰ পৰ্যায়ত সংগীতৰ সময়ত আমি উৎপল দাক পুনৰ লগ পাম। এইবোৰ চব মতা মানুহৰ খানা যিহেতু এনেকেই চলে, আপোনালোকে চাওক। আপোনালোকৰ লগত আমাৰ যি পৰিৱেশটো অকণমান আমি শ্বেয়াৰ কৰিলে হয়। আমাৰ সতীৰ্থ আমাৰ দাদা বৰুৱা দা আমাৰ ধুনীয়াকৈ এখন পাৰ্টি মানে দিলে। তেখেতে ইন'ভা এখন লৈছিলে, গতিকে আমাক আজি ছানডে বুলি ভাল পাৰ্টি এটা দিলে। আমি খুব এনজয় কৰিছোঁ। তো ৰাইজেও চাব, তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আমাৰ এইটো আশীৰ্বাদ। লগত আমাৰ বহুত সতীৰ্থ আছে, ইমানেই কৈছোঁ আৰু ধন্যবাদ। মজা হৈছে। আমাৰ আৰু এজন ধেমাজিৰ প্ৰতিষ্ঠিত মানে আৰ্ট শিক্ষক আছে, তেখেতৰ মুখে আমি জানি লওঁ। আজি উৎপল দাৰ বিষয়ে কি ক'বা? গ্ৰীণ কছাৰী, এয়া মই উৎপল দাৰ বিষয়ে ক'ব লাগে। এজন উৎপল দাৰ বিষয়ে মোক ক'বলৈ ভাষা নাই। সঁচাকৈ একদম ভাগৰ নথকা এজন মানুহ, হয়নে? ভাগৰ নথকা মানুহ, হেল্পফুল মানুহ। উৎপল দাই আৰু গাড়ী লওক, আমাক আৰু তেখেতৰ বিষয়ে মই একদম মৰমত দাদা। তাৰোপৰি উৎপল দাক ভগৱানে আহক দিয়ক, তাকে কামনা কৰিছোঁ। উৎপল দাই মই খাবলৈ আছোঁ দেই, মোলৈ থ'ব কেইটামান। খাবলৈ নোপোৱা মই আৰু উৎপল দাই আছোঁ, আমি দুটাই খাব নোপোৱা হৈ আছোঁ এতিয়া। বাৰু দিয়ক, আমি খাই লওঁ, তাৰপাছত আমি অকণমান সংগীতৰ মাজলৈ যাম। ধন্যবাদ। আপোনালোকক কৈছিলোঁ যে আমি শেষত সংগীতেৰে শেষ কৰিম। এখন উৎপল দাৰ গাড়ী, যিখনৰ কাৰণে আজি আমি এটা খানা খালোঁ। তাতে আমাৰ অজিতে অকণমান গান গাব আৰু শেষ কৰিম ইয়াতে ভিডিঅ'টো। অজিত গোৱা। বঢ়িয়া।
এয়া হৰি ভাই মণি টাইমতে বজাইছে আৰু আগুনে যে লুকাই হাঁহিছে ফুলি গোপনতা তোমাৰ মৰমে সকলোৱে খাই বৈ ভাগৰি গৈছে উৎপলে ইমানকৈ বেছি খোৱালে তাকে সকলো আৰু বেলেগ বেলেগ কাম কিছুমান ব্যস্ত হৈ আছে সকলো নিজে নিজে দুজনকৈ নীলাকৈ পানীয়ে বাথৰুমৰ ওচৰত অপেক্ষা কৰি আছে চেগতে যে নীলাকৈ পানীয়ে চেগতে যে মৰম নদীত যে নিজক উতাই দি কি যে ভাল লগা তোমাৰ মৰমে কি যে ভাল লগা কি যে মিঠা মিঠা কি যে আকুলতা ধন্যবাদ অজিত খুব ধুনীয়াকৈ তুমি শেষৰ সময়খিনি আমাক জীপাল কৰিলা ধন্যবাদ জনাইছোঁ তোমাক লগতে উৎপল দাক শুভেচ্ছা জনালোঁ এখন ইমান ধুনীয়া ইন'ভা এখন গাড়ী ল'লে আৰু সেই উপলক্ষে আমাক সকলোকে আমাৰ সতীৰ্থ আছে বন্ধু বান্ধৱ সকলোকে এটি খুব ধুনীয়া খানা এটি আয়োজন কৰিলে ভাল লাগিলে আৰু ধন্যবাদ জনাইছোঁ ধন্যবাদ প্ৰিয় সতীৰ্থসকল আমি ব্লগটো ইমানতে সামৰিব খুজিছোঁ ভিডিঅ'টো আজি উৎপলে খুব ধুনীয়াকৈ আমাক আপ্যায়ন কৰিলে উৎপলদাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু গাড়ীখন যাতে আপোনালোকে আশীৰ্বাদ কৰিব তেওঁ এজন খুব ভাল সমাজকৰ্মী তেখেতৰ গাড়ীখন লৈ জীৱনটো খুব সুন্দৰকৈ আগবাঢ়ক তাকে কামনা কৰি আমি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ